নমস্কাৰ বন্ধুসকল, ৰাজাগোহাঁই ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। বলক ভগৱানৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা আছে বিশেষ নিমন্ত্ৰণ। তো মই আজি তালৈকে যাবলৈ লৈছোঁ। মোৰ হিৰ' হণ্ডাখনৰ অকণমান কণ্ডিশ্যনটো বেয়া হৈ আছে মানে ৰখাই থৈ দিওঁতে ষ্টেণ্ডডাল পটককৈ চাইকেলখন পৰি গ'ল, ষ্টেণ্ডডাল ভাগিয়ে থাকিলে। আৰু নট চটবোৰ ঢিলা হৈ আছে, ঘেলেং ঘেলাং আমাৰ পদূলিটোত গৈ আছোঁ। আৰু এনেকুৱাই নট চটবোৰ টান কৰিব লাগিব, নহ'লে ইয়াতকৈ বেছিকৈ এতিয়া কিমান দিছে, ইয়াতকৈ বেছিকৈ মাছ দিব। আমাৰ এই পদূলিটোত ব্লক এটা দিলে ভাল হ'ল আৰু এচুৱা দিলে ব্লক এটা, এতিয়া মানে অহা যোৱা কৰিবলৈ অলপ ভাল হৈছে আৰু আগতকৈ। এতিয়া চাওক, এতিয়া শাৰীৰ পৰা আলিত উঠিছোঁহি। আমাৰ এই আলিটো বনাই আছে, এইবোৰ চব চাইডে চাইডে পূৰা চিলগুটি দি দিছে। শুনামতে মই এই ৰাস্তাটো ব্লক এটা পাৰিব বুলি শুনিছোঁ, জানো কি হয়গৈ আৰু। ধূলি হৈ আছে, ভাল হৈ পিনে এটি ডাঙৰ গাড়ী এখন অহা নাই, নহ'লে গোটেই ধূলিয়ে পোট খাই যাম। গাটো ধুই আহিছোঁ, পাইছোঁহি। তো আহি পালোহি। বেলেগ এডোখৰ জেগালৈ মাতিছে, এখন চক চিন্ময় চাইকেল ৰাকেশৰ, আৰু মোৰখন ইয়াত পাৰ্কিং কৰি দিলোঁ পূৰা। খোজকাঢ়ি যাব লাগিব এডোখৰ। অঁ, সেইকেইটা মাত শুনিছোঁ। তো এইপিনেদি আলিটো এদি নামি দিব লাগিব। পূৰা সফা। সেইডোখৰ পূৰা ফালি আহিল, মানে ৰখিবই নোৱাৰিলোঁ, কিমান এঢলীয়া মানে গৈ পিনি চব গোটেই মানে পুখুৰী সেইডোখৰ একদম চলং। লোকেশ্যনটো অকণমান হাবিৰ মাজত, পূৰা ডেঞ্জাৰ জেগা। ফাইনেলি পাই গৈছোঁহি। আহিয়ে পূৰা কামত ধৰি আছে। মোবাইল চাত ব্যস্ত, কামত ধৰ। কি অৱস্থা হৈছে, বেট কাইট দি জুই জ্বলাবলগীয়া হৈছে। খেৰডালো সেইদিন আনিলে, জ্বলাই দিম আৰু। ফাইনেলি পূৰা জুই জ্বলি গ'ল। এইটোৱে আছিলে বিশেষ নিমন্ত্ৰণটো। আজি মাংলুৰ বাৰ্থডে। এতিয়া কেক কাটিব লৈছে, কেক কাটি। বাৰ্থডে মই অকণমান মেকআপ কৰি দিওঁ। বাৰ্থডে বয় অন্তৰূপ। তো আজি খানাটো কি হ'ব চাওঁগে বলক। চাওক, এইফালে মেগী আছে, তাৰপাছত আৰু এইফালে আছে কণী, আৰু এইফালে পানী উতলি আছে পূৰা। চাওক, বাৰ্থডে বয় আলু কাটি আছে। এতিয়া খানা বনি আছে, চবে পূৰা লাগি আছে কাম কাজত। এইপিনে কণী হৈ গ'ল, মছলা পূৰা এতিয়া ঢালি দিছে। খানাটো এতিয়া ৰেডি। এইপিনে পুৰা আলু, গোটেই হেৰিয়ে হৈ গৈছে। হ'ব দে, চবে খোৱা ষ্টাৰ্ট কৰি দিলে, ময়ো খাই দিওঁ আৰু। চাইনিজ ষ্টিক। তো খানা চানা খাই চফা। এতিয়া চফা কৰি মেলি যাওঁগৈ আৰু।
দুমাহমান ভিডিঅ' অহা নাছিলে ইয়াৰ কাৰণটো হ'ল মোৰ মোবাইলটো পানীত পৰি বেয়া হৈ গৈছিলে এতিয়া মই নতুনকৈ মোবাইল ল'লোঁ তো নতুন ভিডিঅ' আহি দিব বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আগলৈ এনেকুৱা নতুন লেটেষ্ট ভিডিঅ' পাই থাকিবলৈ ৰাজা গোহাঁই চেনেলটো ছাবস্ক্ৰাইব কৰি অল বটন দবাই দিব তো আজিলৈ মই ৰাজা গোহাঁই ইমানতে লৈছোঁ বিদায় জয় আই অসম।